টিভিএছ শ্ব'ৰুমৰ যিখন মানচিত্ৰ অসমৰ যিখন মানচিত্ৰ টিভিএছ শ্ব'ৰুমৰ তাত আজিৰ পৰা এটা নতুন নাম সংযোজিত হ'ল মানিকপুৰ বৰবিলাৰ এই ৰোহন টিভিএছ শ্ব'ৰুম। গতিকে এই শ্ব'ৰুমৰ জৰিয়তে মানিকপুৰ বিজনী অঞ্চলৰ যিখিনি বাইক আৰোহী স্কুটি আৰোহী তেওঁলোকে যোগাযোগৰ ক্ষেত্ৰত এই শ্ব'ৰুমৰ পৰা তেওঁলোকে ক্ৰয় কৰিব পাৰিব। আৰু ইতিমধ্যে এই শ্ব'ৰুমৰ ফালৰ পৰা কি পাবলগীয়া সুবিধা আছে, কি অফাৰ আছে সেই সম্পৰ্কে কৈছে। টিভিএছৰ কথাটো মই আগতে কৈছোঁ, এগৰাকী বিখ্যাত ব্যৱসায়ীৰ নামেৰে এই কোম্পানীটোৰ নামকৰণ কৰা হৈছিল। হেংগাৰাম সুন্দৰম আয়েংগাৰ নামৰ থিৰুকুৰুকুন্দি হেংগাৰাম সুন্দৰম শ্বৰ্ট ফৰ্মৰ হৈছে টিভিএছ। এইটো ইণ্ডিয়াৰ যিমানটা মটৰচাইকেল প্ৰতিষ্ঠান আছে, মেনুফেকচাৰ প্ৰতিষ্ঠান আছে, তাৰ ভিতৰত এইটো অন্যতম। এইটো দক্ষিণ ভাৰতৰ। আপোনালোক জানেই যে হিৰো হণ্ডা বুলি যিটো প্ৰতিষ্ঠান আছে, বাইক প্ৰতিষ্ঠান, সেইটো উত্তৰ ভাৰতৰ হাৰিয়ানাৰ কি বুলি কয় গুৰগাঁও। যিয়ে নহওক, এই যিটো যান্ত্ৰিক কাৰিকৰী যিটো সুবিধা অসুবিধা সেই কথাটো আপোনালোকে তেওঁলোকৰ যিবিলাক এক্সপাৰ্ট আছে, অভিযন্তা কাৰিকৰী বিশেষজ্ঞ, তেওঁলোকে ক'ব পাৰিব। আৰু ইয়াত ক্ৰয় কৰিলে ইয়াত কি বোলে ছাৰ্ভিচ চেণ্টাৰৰ কাৰণে ছাৰ্ভিচিঙৰ কাৰণে এটা সুবিধা আছে। তেওঁলোকে অফাৰ আগবঢ়াইছে আপ টু দুৰ্গা পূজালৈকে, কাইলৈৰ বিশ্বকৰ্মাৰ পৰা দুৰ্গা পূজালৈকে, যে গাড়ীখন কিনিলে ফুল টেংকি তেওঁলোকে পেট্ৰল নাইবা ডিজেল যি য'ত দৰকাৰ হয় দুটাকৈ হেলমেট আৰু ছিট কভাৰ আৰু ছাৰ্ভিচিঙৰ এইটোতো আছেই। কিন্তু মই কথাটো হ'ল কি, আপোনালোকে বাইক ক্ৰয় কৰিব নে এওঁলোকে বিক্ৰী কৰিব, কিন্তু এই বাইকখন তাৰ যিটো ব্যৱহাৰটো আচলতে জানিব লাগে। আজিকালি সাধাৰণতে যে যুৱচামৰ হেৰিটোত গাড়ী এখন কেনেকৈ চলাব লাগে, যাতায়াতৰ যিটো বিধি নিয়ম এইটো আচলতে ৰক্ষা নকৰে। আৰু ৰক্ষা নকৰাৰ কাৰণে আমি নভবাকৈ কেতিয়াবা কি হয়, দুৰ্ঘটনাৰ সন্মুখীন হয়। দুৰ্ঘটনাটো ইচ্ছা কৰি নহয়, অসাৱধানৰ ফলত হয়। যে গাড়ী এখন চলাই থাকোঁতে সাধাৰণতে মোবাইলত কথা পাতিব নালাগে। চৰকাৰে ইতিমধ্যে কৰিছে, যদি বাইক চলাই থাকোঁতে যদি মোবাইলত কথা পাতে 1000 টকা ফাইন, যদি হেলমেট নিপিন্ধে 1000 টকা ফাইন। গতিকে এই বিধি নিষেধবোৰ আচলতে মানি চলিব লাগে। মানি চলিহে কি হয়, যাতে অতিপাত গতিত যাতে ইতি নহয়। মানুহৰ এটা গতি লাগে, সেই গতি যদি একেবাৰে যদি শেষ নহয়। মই ভাবোঁ যে আমাৰ যিখিনি সাংবাদিক বন্ধু আছে তেওঁলোকে এই কথাবিলাক প্ৰচাৰ কৰিব। কেৱল বাইক চলালেই নহয়, এতিয়া মানুহৰ জনসংখ্যা ইমান বৃদ্ধি হৈছে। এটা সময়ত মানুহৰ জনসংখ্যাটো কম আছিল, নতুন মানুহ আহিলে আমি চিনি পাওঁ। এতিয়া কিন্তু মানিকপুৰৰ সংখ্যাটো বহুত বাঢ়িছে। আমি সদায় নতুন মুখৰ মানুহ দেখা পাওঁ। বাইক চলোৱাটো দূৰৰে কথা, এই খোজকাঢ়ি যাবলৈও কেতিয়াবা অসুবিধা হয়। তদুপৰি এই যে আমাৰ নেশ্যনেল হাইৱেটোৰ যি বহলাই আছে, ইয়াৰ ফলতো অতিপাত ট্ৰাক লঘু গুৰু যান বাহনৰ অতিপাত চলাচলৰ কাৰণে বাইক চলোৱাটো দূৰৰ কথা, খোজকাঢ়ি যোৱাটো ইপাৰ সিপাৰ হোৱাটো অলপ বৰ হয়, অসুবিধা হয়। গতিকে আপোনালোকে বাইকখন চলোৱাৰ লগতে খোজ কঢ়াৰ লগতে যাতে এই যাতায়াতত মানিবলগীয়া যিবিলাক নিয়মবিলাক যাতে মানি চলে। আৰু এইখিনি কথা মই সকলো দেখা বন্ধুকে আচলতে অনুৰোধ জনাইছোঁ। আৰু এইখিনি কথা কৈয়ে মই মোৰ বক্তব্য সামৰিছোঁ।